নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল অজয় পাত্ৰৰ এডুকেশ্যন চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8ৰ অষ্টম শ্ৰেণীৰ অসমীয়া কিতাপৰ 5 নম্বৰ পাঠ প্ৰহ্লাদ ভক্ত প্ৰহ্লাদ এই পাঠটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক শ্বেয়াৰ কৰিম। আৰু তোমালোকে যদি মোৰ এই অজয় পাত্ৰৰ এডুকেশ্যনেল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে? কাৰণ ছাবস্ক্ৰাইব কৰিলে মই যেতিয়া ইউটিউবত ভিডিঅ'বোৰ আপলোড কৰিম তোমালোকে ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ তোমালোকে পাই থাকিবা, ঠিক আছে? চ' আহাতেনে কুৱেশ্যন এনচাৰবোৰ কৰোঁ আৰু তোমালোকে ভুল নকৰিবা দেই। যদি কিবা অসুবিধা হয় ভিডিঅ'টো কুৱেশ্যন এনচাৰবোৰ লিখিবলৈ তেনেহ'লে ভিডিঅ'টো ডাউনলোড কৰি ল'বা, ঠিক আছে? ডাউনলোড কৰিলে তোমালোকৰ সুবিধা হ'ব। আহাতেনে কুৱেশ্যন এনচাৰবোৰ কৰোঁ। ক্ৰিয়াকলাপৰ 1 নম্বৰ উত্তৰ দিয়া। ভক্ত প্ৰহ্লাদ ক প্ৰশ্ন দেই। ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰ কেইটাৰ নাম লিখা। ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰ কেইটাৰ নাম লিখিবলৈ কৈছে। ইয়াৰ উত্তৰ হ'ব ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰ কেইটা হৈছে হৰি মানে ভগৱান বিষ্ণু আৰু হিৰণ্যকশিপু, ভক্ত প্ৰহ্লাদ, চন্দামৰ্ক আৰু মহাৰাণী। খ প্ৰশ্ন নাটিকাখনি কেইটা দৃশ্যত বিভক্ত? এই নাটিকাখন কেইটা দৃশ্যত বিভক্ত আছে? ইয়াৰ উত্তৰ হ'ব নাটিকাখনি 5টা দৃশ্যত বিভক্ত। গ নম্বৰ প্ৰশ্ন প্ৰহ্লাদৰ পিতৃৰ নাম কি? ইয়াৰ উত্তৰ হ'ব প্ৰহ্লাদৰ পিতৃৰ নাম হৈছে হিৰণ্যকশিপু। ঘ নম্বৰ প্ৰশ্ন হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল? হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল, ঠিক আছে? ইয়াৰ উত্তৰ হ'ব হিৰণ্যকশিপুৰ ভাতৃৰ নাম হৈছে হিৰণ্যাক্ষ। ভাতৃ মানে ভাই, ঠিক আছে? অংগ নম্বৰ প্ৰশ্ন হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল? ভগৱানৰ প্ৰতি প্ৰহ্লাদৰ ভক্তি কেনেকুৱা আছিল সুধিছে। ইয়াৰ উত্তৰ হ'ব হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল, ঠিক আছে? প্ৰথম প্ৰশ্ন প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল? প্ৰহ্লাদক অসুৰৰ জ্ঞান দিবলৈ কাক নিযুক্তি দিছিল, ঠিক আছে? ইয়াৰ উত্তৰ হ'ব প্ৰহ্লাদক অসুৰৰ জ্ঞান দিবলৈ দৈত্য গুৰু চন্দামৰ্কক নিযুক্তি দিয়া হৈছিল। দ্বিতীয় নম্বৰ প্ৰশ্ন ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল? ইয়াৰ উত্তৰ হ'ব ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে ভগৱান বিষ্ণুক কৈছিল। জ প্ৰশ্ন স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহ ৰূপটোৰ নাম কি? উত্তৰ হ'ব স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আৰু আধা সিংহ ৰূপটোৰ নাম হৈছে নৰসিংহ, ঠিক আছে? আধা মানুহ আৰু আধা সিংহ হোৱাৰ কাৰণে নামটো হৈছে নৰসিংহ। ঝ নম্বৰ প্ৰশ্ন অসুৰৰ শাস্ত্ৰখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অসুৰৰ শাস্ত্ৰখনৰ নাম হৈছে বামানয় শাস্ত্ৰ। এতিয়া 2 নম্বৰ, ঠিক আছে? তোমালোকে ভালদৰে লিখিবা দেই। 2 নম্বৰৰ ক প্ৰশ্ন কি ভাৱত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোহি, তুমি গমেই পোৱা নাইনে? এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত প্ৰহ্লাদ কি ভাৱত তন্ময় হৈ আছিল, ঠিক আছে? ইয়াত এইষাৰ কথা কোনে কৈছিলে? ইয়াৰ উত্তৰ হ'ব এই কথাষাৰ প্ৰহ্লাদক তেওঁৰ জ্যেষ্ঠ ভাতৃ কৈছিল, ঠিক আছে? প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃয়ে এই কথাষাৰ কৈছিলে। আৰু সেই সময়ত প্ৰহ্লাদে প্ৰকৃতিৰ
সুন্দৰ দৃশ্য চাই প্ৰকৃতিৰ সৃষ্টিকৰ্তা ভগৱান বিষ্ণুৰ মহিমাৰ কথাৰ ভাৱত তন্ময় হৈ আছিল। খ নম্বৰ প্ৰশ্ন, স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল? তেওঁৰ গৰ্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিল লিখিবলৈ কৈছে দেই। ইয়াৰ উত্তৰ হ'ব, স্ফটিক স্তম্ভটো ভাঙি প্ৰভু নৰসিংহই ওলাই আহি হিৰণ্যকশিপুক পতংগৰ দৰে ধৰি নিজৰ উৰুত পেলাই লৈ নখেৰে বিদাৰি বধ কৰিছিল। তেওঁৰ গৰ্জনত দৈত্যসৱৰ ভয়তে কম্পমান হৈ মূৰ্ছাপ্ৰায় অৱস্থা হৈছিল। ঠিক আছে। ভক্ত প্ৰহ্লাদে যেতিয়া তেওঁৰ দেউতাকক ক'লে যে এই স্তম্ভতো মোৰ ভগৱান আছে বুলি ক'লে, ভগৱান সকলো জেগাতে আছে, এই খুঁটাটোতো আছে বুলি ক'লে। পিছত নৰসিংহই ক'লে, এই স্তম্ভটোতো আছে, তেনেহ'লে মই আজি মাৰিয়ে পেলাম বুলি কৈ স্তম্ভটো গদাৰে ভাঙি পেলালে। পিছত যেতিয়া স্তম্ভটো ভাঙিলে, স্তম্ভ মানে এটা খুঁটা, ঠিক আছে, খুঁটাটো যেতিয়া ভাঙি দিলে তেতিয়া একদম আধা মানুহ আধা সিংহৰ ৰূপ ধৰি ভগৱান নৰসিংহৰ ৰূপ ধৰি কিনে স্তম্ভ ভাঙি ওলালে। ঠিক আছে। আৰু ওলাই আহি হিৰণ্যকশিপুক পতংগৰ দৰে ধৰি নিজৰ উৰুত পেলাই মানে কোলাত লৈ কেনে নখেৰে বধ কৰিছিল। ঠিক আছে, নখেৰে বধ কৰিছিল। আৰু এই নৰসিংহৰ গৰ্জন শুনি দৈত্যসৱৰ ৰাক্ষসসকলৰ একদম ভয়ত কঁপি গৈছিল আৰু মূৰ্ছা মানে বেহুচ হৈ গৈছিল। ঠিক আছে। এতিয়া ৩ নম্বৰ চমুকৈ লিখা ৩ নম্বৰৰ ক প্ৰশ্ন, প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্ৰমে লিখা। প্ৰহ্লাদে হৰিভক্তি মহিমাৰ বিষয়ে কি কি যুক্তি আগবঢ়াইছিল একাদিক্ৰমে লিখিবলৈ কৈছে। উত্তৰ, প্ৰহ্লাদ ভগৱান বিষ্ণুৰ একান্ত ভক্ত। তেওঁ ভগৱানক এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা বুলি কৈছে। ভগৱান বিষ্ণু ত্ৰিজগতৰ গৰাকী, জগতৰ সৃষ্টিকৰ্তা ভগৱান, ন্যায়ৰ প্ৰতিমূৰ্তি। ঠিক আছে, ন্যায়ৰ বানানটো ন্যায়ৰ হ'ব লাগে, অন্তস্তীয়ৰ লগত আকাৰ লাগি গৈছে, আকাৰটো নিলিখিবা দেই, আকাৰটো নিলিখিবা, ন্যায়ৰ প্ৰতিমূৰ্তি। ভগৱান সকলোৰে হয়। এই ত্ৰিজগতৰ আকাশ বতাহ বায়ু পানী মাটি সকলোতে পৰম পিতা হৰি পৰম প্ৰভু বিৰাজমান আছে। ঠিক আছে, এইবোৰ কথা প্ৰহ্লাদে কৈছিলে। খ নম্বৰ প্ৰশ্ন, বামানয় শাস্ত্ৰ জ্ঞান ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল? উত্তৰ, প্ৰহ্লাদ ভগৱান বিষ্ণুৰ একান্ত ভক্ত আছিল আৰু বামানয় শাস্ত্ৰ অসুৰী বিদ্যাৰ অৰ্থাৎ হৰি বিৰোধী জ্ঞান আছিল। প্ৰহ্লাদে সেইকাৰণে বামানয় শাস্ত্ৰৰ জ্ঞান ল'বলৈ আপত্তি কৰিছিল। ঠিক আছে, বামানয় শাস্ত্ৰ হৈছে ভগৱানৰ বিৰোধী অসুৰ শাস্ত্ৰ হয়। সেইটোৰ কাৰণে প্ৰহ্লাদে বামানয় শাস্ত্ৰ জ্ঞান ল'বলৈ বিচৰা নাছিলে। গ নম্বৰ প্ৰশ্ন, হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কিয় কৈছিল? উত্তৰ, এসময়ত পৃথিৱীত হিৰণ্যকশিপু আৰু হিৰণ্যক্ষ নামৰ দুজন অসুৰ জন্ম হৈছিল। তেওঁলোক দুজন ভাই ককাই আছিল। সিহঁত দুজন অসুৰে ব্ৰহ্মাণ্ড তল ওপৰ কৰি পেলাইছিল। সিহঁতৰ অতপালিত অতিষ্ঠ হৈ ভগৱান বিষ্ণুৱে বৰাহ অৱতাৰ লৈ ভায়েক, ইয়াত সুৰটো নিলিখিবা দেই, অৱতাৰ লৈ ভায়েক হিৰণ্যাক্ষক দাঁতেৰে খুচি মাৰি পেলাইছিল। সেইকাৰণে ভগৱান বিষ্ণুক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কৈছিল। ঠিক আছে। ৰাক্ষস হিৰণ্যকশিপুই ভগৱান বিষ্ণুৰ চিৰবৈৰী আছিল। ঠিক আছে, কাৰণ কিয় হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ নামৰ দুজন অসুৰ আছিল আৰু সিহঁত দুজন ভাই ককাই আছিল।
ইহঁত দুজনে এনেকুৱা অতপালি কৰিছিল যে গোটেই বিশ্ব ব্ৰহ্মাণ্ড কঁপাই পেলাইছিল। সেইটোৰ কাৰণে ভগৱানে অতিষ্ঠ হৈ কেনে এবাৰ কি হ'ল, হিৰণ্যকশিপুৰ ভায়েক হিৰণ্যক্ষক কি কৰিলে, বৰাহ অৱতাৰ লৈ দাঁতেৰে খুচি মাৰি পেলাইছিল। সেই তেতিয়াৰে পৰা হিৰণ্যকশিপুৱে ভগৱান বিষ্ণুক বেয়া পায়, ঠিক আছে। সেইকাৰণে ভগৱান বিষ্ণুক দৈত্য বংশৰ চিৰবৈৰী বুলি হিৰণ্যকশিপুই কৈছিল। এতিয়া ঘ নম্বৰ প্ৰশ্ন, পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকুতি কৰিছিল? উত্তৰ, পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কাকুতি কৰিছিল আৰু কৈছিল, হে হৰি, আমাৰ সকলোকে শুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক, মোৰ পিতৃৰ সকলো দুখ মাৰ্জনা কৰক, ঠিক আছে। 19 নম্বৰ প্ৰশ্ন, চন্দ্ৰামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰ জ্ঞান দিবলৈ কি কি বুজনি দিছিল? চন্দ্ৰামৰ্ক গুৰুৱে, দৈত্য গুৰুৱে প্ৰহ্লাদক যেতিয়া বামানয় শাস্ত্ৰ জ্ঞান দিবলৈ লৈছিলে তেতিয়া কি কি বুজনি দিছিলে? ইয়াৰ উত্তৰ হ'ব, চন্দ্ৰামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰ জ্ঞান দিবলৈ বহুত ধৰণৰ বুজনি দিছিল। তেওঁ কৈছিল যে, চোৱা ৰাজকুমাৰ প্ৰহ্লাদ, তোমাৰ কণ্ঠত হৰি নাম শোভা নেদেখায়। তুমি হৈছা এজন দৈত্য বংশৰ পুত্ৰ। দেৱতাৰ জয়গান গোৱাটো তোমাৰ বাবে উচিত হোৱা নাই। সেয়ে আহা বামানয় শাস্ত্ৰ পঢ়া। এনেদৰে চন্দ্ৰামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰ জ্ঞান দিবলৈ বুজনি দিছিল, ঠিক আছে। এতিয়া নেক্সট, প্ৰথম প্ৰশ্ন, প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল? উত্তৰ, দৈত্যগুৰু চন্দ্ৰামৰ্কই প্ৰহ্লাদক ইয়াত ক এটা থাকি গ'ল, ঠিক আছে, টাইপিং কৰিবলৈ অকণমান ভুল হৈ গ'ল, কটো বহুৱাই লোৱা দেই, প্ৰহ্লাদক। দৈত্যগুৰু চন্দ্ৰামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰ জ্ঞানৰ বুজনি দিছিল। বামানয় শাস্ত্ৰ জ্ঞান হৈছে হৰি বিৰোধী জ্ঞান অৰ্থাৎ অসুৰী বিদ্যা। হৰিভক্ত প্ৰহ্লাদে হৰি বিৰোধী বুজনি কেতিয়াও মানি নলয়। সেইকাৰণে প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি মানি লোৱা নাছিল, ঠিক আছে। দৈত্যগুৰু চন্দ্ৰামৰ্কই প্ৰহ্লাদক কি কৰিছিলে? অসুৰ জ্ঞান দিবলৈ চেষ্টা কৰিছিলে। কিন্তু ভক্ত প্ৰহ্লাদে অসুৰী বিদ্যা বুজনি মানি লোৱা নাছিলে। কাৰণ ভক্ত প্ৰহ্লাদ বিষ্ণু ভগৱানৰ উপাসক, ঠিক আছে। বিষ্ণু ভগৱানৰ ভক্ত হয়, সেইটো কাৰণে গুৰুদ্বয়ৰ বুজনি মানি লোৱা নাছিল। এতিয়া 4 নম্বৰ, ঠিক আছে। 4 নম্বৰ ব্যাখ্যা কৰা। ভাৰতীয় ভক্তিধাৰা ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী এক গৌৰৱময় সংযোজনা। ইয়াৰ উত্তৰ হ'ব, ভাৰতীয় ভক্তিধাৰা ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী এক গৌৰৱময় সংযোজনা। ভাৰতীয় ভক্তিধাৰা ঐতিহ্যত প্ৰহ্লাদ নামটো এক উল্লেখযোগ্য নাম। ভক্ত প্ৰহ্লাদ সদায় সত্যৰ পথত থাকিছিল। তেওঁ ভগৱান বিষ্ণুৰ একান্ত ভক্ত আছিল। হৰি ভক্তিৰ কাৰণে তেওঁ পিতৃৰ পৰা বিভিন্ন দণ্ড পাইছিল। তেওঁৰ পিতা হিৰণ্যকশিপুৱে তেওঁক বহুত অত্যাচাৰ কৰিছিল। কিন্তু প্ৰহ্লাদৰ একো অহিত হোৱা নাছিল। ভগৱান বিষ্ণুৱে সকলো সময়তে প্ৰহ্লাদক সহায় কৰিছিল। ভক্ত প্ৰহ্লাদ ভক্তিনিষ্ঠাৰ প্ৰতীক আৰু বিনয়ৰ প্ৰতিমূৰ্তি। সেয়ে ভাৰতীয় ভক্তিধাৰা ঐতিহ্যত ভক্ত প্ৰহ্লাদক গৌৰৱময় সংযোজনা। ভক্ত প্ৰহ্লাদ এক গৌৰৱময় সংযোজনা, ঠিক আছে। নেক্সট জানো আহা, জানিবলৈ কৈছে, ঠিক আছে। ব্ৰহ্মাৰ মানস পুত্ৰ 4 সিদ্ধিৰ অভিশাপ অনুসৰি স্বৰ্গৰ দুৱৰী জয় আৰু বিজয়ে ক্ৰমে হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ নামেৰে পৃথিৱীত অসুৰ হৈ জন্ম লাভ কৰিলে।
দুই ভাই ককায়ে ব্ৰহ্মাণ্ড তল ওপৰ কৰিলে। সিহঁতৰ অতপালিত অতিষ্ঠ হৈ বিষ্ণুৱে বৰা অৱতাৰ লৈ সৰুজন ভায়েক হিৰণ্যাক্ষক দাঁতেৰে খুচি মাৰিলে। ভালকে শুনিবা দেই। হিৰণ্যাক্ষক বধ কৰা দেখি বিষ্ণু হিৰণ্যকশিপুৰ চকুৰ কোটা দাঁতৰ শূল হৈ পৰিল। ভায়েকক বধ কৰাৰ সুৰ তুলিবলৈ হিৰণ্যকশিপু হিমালয় পৰ্বত লৈ গৈ তপস্যা বহিল। হিমালয় পৰ্বতত গৈ তপস্যা বহিল। অনেক বছৰ ধৰি হিৰণ্যকশিপুৱে তপস্যা কৰাত মহাদেৱ শিৱ আবিৰ্ভূত হৈ তেওঁক কি বৰ লাগে সুধিলে। হিৰণ্যকশিপুৱে তেওঁক অমৰ হোৱা বৰ দিবলৈ প্ৰাৰ্থনা জনালে। শিৱই আন বৰ ল'বলৈ কোৱাত দৈত্যৰাজে ক'লে, প্ৰভু, মোক এনে বৰ দিয়ক যাতে কোনো দেৱতা বা কোনো নৰৰ হাতত মোৰ মৃত্যু নহয়, কোনো অস্ত্ৰ শস্ত্ৰৰে মোৰ যেন বধিত নহয়, দিনত কিম্বা ৰাতি যেন মোৰ মৃত্যু নহয়, মানে দিনতো নহয় ৰাতিতো নহয় মৃত্যু মোৰ। শিৱই তথাস্তু বুলি অন্তৰ্ধান হৈ গ'ল। ঠিক আছে। হিৰণ্যকশিপুৱে ভগৱান বিষ্ণুৰ পৰা বৰ পালে। ঠিক আছে। যেতিয়া হিৰণ্যকশিপুৱে বৰ পাই গ'ল, ঠিক আছে, তেতিয়া মহাদেৱ শিৱৰ বৰত সন্তুষ্ট হৈ হিৰণ্যকশিপুৱে নিজকে সৰ্বশক্তিমান বুলি ভাবিবলৈ ধৰিলে আৰু অতি অহংকাৰী হৈ পৰিল। কিন্তু নৰসিংহৰূপী বিষ্ণুৱে দিন আৰু ৰাতি সন্ধিক্ষণত নখেৰে বিদাৰি হিৰণ্যকশিপুক বধ কৰি বিষ্ণু ভক্তিৰ মহাত্ম্য প্ৰকাশ কৰিলে। ঠিক আছে। ভগৱানে বহুত বুদ্ধি লগাই হিৰণ্যকশিপুক বধ কৰিলে। 5 নম্বৰ প্ৰশ্ন, মোৰ বিনাশ হা 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 বোধ কৰো কাৰো জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে। আনহাতে মোৰ মৃত্যু দিনৰ ভাগতো নহয় আৰু ৰাতিও নহয়। সেয়ে মই নিশ্চিত সহজে নহয় মোৰ বিনাশ। ঠিক আছে। এই কথাটো কোনে কৈছিলে? এই সংলাপটো কোনে কাক কৈছিলে লিখা। ইয়াৰ উত্তৰ হ'ব, এই কথাষাৰ হিৰণ্যকশিপুৱে মহাৰাণীক কৈছিলে। এতিয়া আৰু এটা জানিবলৈ কৈছে। ঠিক আছে। বজ্ৰ কঠোৰ, এই সমাসবদ্ধ পদটো ভাঙিলে বজ্ৰৰ নিচিনা কঠোৰ হৈ যায়। ঠিক আছে। বাক্যটো পোৱা যাব। ইয়াত প্ৰতিটো শব্দই একোটা ব্যস্ত বা সমস্যামান পদ। যিকেইটা পদৰ সমাস হয় যিকোনো পদৰ সমাস হয় সেই পদবোৰক ব্যস্ত বা সমস্যামান পদ বোলে। পদবোৰ লগ লাগি শেষত যিটো পদ গঠিত হয় সেইটো পদক সমস্ত পদ বোলে। যেনে বজ্ৰৰ নিচিনা কঠোৰ, মানে বজ্ৰ কঠোৰ, এই পদটো সমস্ত পদ। সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্য বা বাক্যাংশক ব্যাস বাক্য বোলে। অথবা যি বাক্যৰ দ্বাৰা সমস্ত পদটো ভাঙি দেখুওৱা হয় তাক ব্যাস বাক্য বোলে। যেনে বজ্ৰ কঠোৰ, সমস্ত পদৰ ব্যাস বাক্য হৈছে বজ্ৰৰ নিচিনা কঠোৰ। পাঠটোত বজ্ৰ কঠোৰ পদটোৰ দৰে আন বহুতো সমাসবদ্ধ পদ আছে। তেনেকুৱা কেইটামান পদ পাঠটোৰ পৰা উল্লেখ কৰা হৈছে। ত্ৰিভুৱন, হতাহতি, পৰ্বত গম্ভীৰ, ত্ৰিজগত, সিংহাসন আদি। ঠিক আছে। ত্ৰিভুৱন, তিনি ভুৱনৰ সমাহাৰ। খ, হতাহতি, পৰস্পৰে হাতে হাতে কৰা যি যুঁজ। গ, পৰ্বত গম্ভীৰ, পৰ্বতৰ নিচিনা গম্ভীৰ। ঘ, ত্ৰিজগত, তিনি জগতৰ সমাহাৰ। উংগ, সিংহাসন, সিংহ খচিত আসন। ঠিক আছে। 6 নম্বৰ প্ৰশ্ন,
ওপৰত সমাসযুক্ত বাক্যসমূহ তালিকাত উল্লেখ কৰা। ইয়াত ওপৰত যিবিলাক ক, খ, গ, ঘ অংগত যি দিয়া আছে, ত্ৰিভুৱন, হতাহতি, পৰ্বত গম্ভীৰ, ত্ৰিজগত, সিংহাসন, ঠিক আছে। এইবিলাক কি ত্ৰিভুৱন মানে ইয়াৰ অৰ্থ হৈছে তিনি ভুৱনৰ সমাহাৰ। হতাহতি মানে পৰস্পৰ হাতে হাতে কৰা যুঁজ। পৰ্বত গম্ভীৰ মানে পৰ্বতৰ নিচিনা গম্ভীৰ। ত্ৰিজগত মানে তিনি জগতৰ সমাহাৰ। তিনিখন জগত লাগি ত্ৰিজগত হৈছে। সিংহাসন মানে সিংহৰ নিচিনা আসন, ঠিক আছে। এইবোৰ আমি কি কৰিব লাগিব? তিনিটা ভাগত বিভক্ত কৰিব লাগিব। ব্যস্ত মানে সমস্যামান পদ, সমস্ত পদ আৰু ব্যাস পদত। তো মই এয়া ভাঙি দিছোঁ, তোমালোকে লিখি ল'বা দেই। ক, তিনি লিখি পেলাই কমা দিবা, ভুৱনৰ লিখি পেলাই কমা দিবা, আৰু তাৰপিছত সমাহাৰ। এইটো সমস্যামান পদ। তাৰপিছত সমস্ত পদত ত্ৰিভুৱন। ব্যাস পদত কি হ'ব? তিনি ভুৱনৰ সমাহাৰ। খটো পৰস্পৰে কমা দিবা, হাতে হাতে কমা, আৰু কৰাও কমা দিবা, যি কমা দিবা, তাৰপিছত যুঁজ। তাৰপিছত সমস্ত পদটো হতাহতি, আৰু ব্যাস পদটো পৰস্পৰে হাতে হাতে কৰা যি যুঁজ। নেক্সট গ নম্বৰ, পৰ্বতৰ লিখিবা, কমা দিবা, নিচিনা লিখিবা, কমা দিবা, গম্ভীৰ লিখিবা, ঠিক আছে। তাৰপিছত সমস্ত পদটো হ'ব পৰ্বত গম্ভীৰ, আৰু ব্যাস পদটো হ'ব পৰ্বতৰ নিচিনা গম্ভীৰ। ঘটো তিনি কমা জগতৰ কমা সমাহাৰ। ত্ৰিজগত তিনি জগতৰ সমাহাৰ। অংগটো সিংহখচিত কমা আসন নে সিংহাসন, সিংহখচিত আসন, ঠিক আছে। এইবোৰ লিখি ল'বা দেই। এতিয়া 7 নম্বৰ, এটা শব্দত প্ৰকাশ কৰা। যাৰ সাহস আছে, সাহসী। খ, যি ঈশ্বৰক বিশ্বাস কৰে, আস্তিক। গ, যি বিষ্ণুক উপাসনা কৰে, বিষ্ণুপাসক। ঘ, একে মাকৰ সন্তান, সহোদৰ। অংগ, যি সঁচা কথা কয়, সত্যবাদী। প্ৰথম চ, যাক দেখা নাযায়, অদৃশ্য। এতিয়া 8 নম্বৰ, বাক্য ৰচনা কৰা। চিৰবৈৰী, হিংসাদেশ, আকাশ পাতাল, গৰিমা, চালে চকুৰোৱা, শয়নে সপোনে। ইয়াৰ উত্তৰ হ'ব চিৰবৈৰী। এইটো বাক্য ৰচনা কৰি দিছোঁ দেই, তোমালোকে ভালদৰে লিখি ল'বা। হিৰণ্যকশিপু ভগৱান বিষ্ণুক চিৰবৈৰী বুলি ভাবিছিল। হিংসাদেশ, মানুহে ইজনে সিজনৰ লগত হিংসাদেশ ৰাখিব নালাগে। আকাশ পাতাল, নৰসিংহৰ গৰ্জনত আকাশ পাতাল কম্পমান হৈ উঠিছিল। চালে চকুৰোৱা, বহাগ মাহত প্ৰকৃতিৰ সৌন্দৰ্য চালে চকুৰোৱা হৈ পৰে। গৰিমা, ভাল মানুহৰ গুণ গৰিমা সকলোৱে প্ৰশংসা কৰে। শয়নে সপোনে, ভক্ত প্ৰহ্লাদে শয়নে সপোনে হৰিকে স্মৰণ কৰি আছিল, ঠিক আছে। বাবা কাপড় তোর ঘাটা রে যে আর তে নেক্সট জানো আহা। চণ্ডামৰ্ক কোন হয় তাৰ বিষয়ে ইয়াত দিছে দেই। দৈত্যগুৰু শুক্ৰাচাৰ্যৰ 2 পুত্ৰ ক্ৰমে চণ্ড আৰু অমৰ্ক। শুক্ৰাচাৰ্যৰ পুত্ৰ আছিল চণ্ডামৰ্ক, ঠিক আছে। দৈত্যৰাজ হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক দৈত্যৰ বামানৈ শাস্ত্ৰ জ্ঞান দিবলৈ চণ্ডামৰ্কক নিয়োগ কৰিছিল। ভক্ত প্ৰহ্লাদক মানে অসুৰ শাস্ত্ৰৰ জ্ঞান দিবলৈ, বামানৰ শাস্ত্ৰৰ জ্ঞান দিবলৈ চণ্ডামৰ্কক নিৰ্দেশ দিছিলে, ঠিক আছে। কিন্তু চণ্ডামৰ্কই প্ৰহ্লাদক বামানৰ শাস্ত্ৰৰ প্ৰতি আকৃষ্ট কৰিব নোৱাৰিলে। সেয়ে দৈত্যৰাজে চণ্ডামৰ্কৰ জৰিয়তে প্ৰহ্লাদক কঠোৰ শাস্তি বিহালে। নৰসিংহ, পৃথিৱীত অন্যায় নাশ কৰিবলৈ ভগৱান বিষ্ণুৱে সময়ে সময়ে বিভিন্ন অৱতাৰ ধাৰণ কৰে। শাস্ত্ৰৰ মতে বিষ্ণুৰ অৱতাৰ প্ৰধানকৈ 10টা। বিষ্ণু ভগৱানে 10টা অৱতাৰ লৈছিলে। তাৰে ভিতৰত নৰসিংহ তৃতীয় অৱতাৰ। ইয়াত তৃতীয় অৱতাৰ বুলি কৈছে, কিন্তু নৰসিংহটো চতুৰ্থ অৱতাৰ দেই। ইয়াত কিতাপত অলপমান ভুল লিখিছে, তৃতীয় নহয় চতুৰ্থ।
বিষ্ণু বৈৰী হিৰণ্যকশিপুৰ দৰ্ণ চূৰ্ণ কৰি প্ৰহ্লাদক ৰক্ষা কৰিবলৈ বিষ্ণুৱে নৰসিংহ ৰূপ ধাৰণ কৰিছিল। কঁকালৰ ওপৰৰ অংশ সিংহ আৰু তলৰ অংশ মানুহৰ আকৃতিৰ দৰে ৰূপ লোৱা নৰসিংহৰূপী বিষ্ণুৱে হিৰণ্যকশিপুক নখেৰে বিদাৰি বধ কৰিছিল। এতিয়া বামানয় শাস্ত্ৰ। বামানয় শাস্ত্ৰ কি? বেদ বিৰুদ্ধ শাস্ত্ৰ। সাধাৰণতে দৈত্যসকলৰ শাস্ত্ৰক বামানয় শাস্ত্ৰ বোলা হয়। দৈত্যকুলৰ শিশুসকলৰ সৰুৰে পৰাই এই বামানয় শাস্ত্ৰৰ জ্ঞান দিয়া হয়। এইটো অসুৰ শাস্ত্ৰ হয় বামানয় শাস্ত্ৰ দেই। অসুৰসকলৰ শাস্ত্ৰটোৰ নাম হৈছে বামানয় শাস্ত্ৰ। এতিয়া 9 নম্বৰ প্ৰশ্ন দিছে। এই যিবিলাক আমি পঢ়িলো ইয়াৰে পৰা প্ৰশ্ন দিছে দেই। ক চণ্ডামৰ্কৰ পিতৃৰ নাম কি? চণ্ডামৰ্কৰ পিতৃৰ নাম হৈছে শুক্ৰাচাৰ্য। খ বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 10টা অৱতাৰ। আৰু এটা কথা জানি থোৱা, শুক্ৰাচাৰ্য আছিল দৈত্যৰ গুৰু, অসুৰৰ গুৰু আছিলে। সেই অসুৰ গুৰুৰে পুত্ৰ চণ্ডামৰ্ক। সেইটোৰ কাৰণে চণ্ডামৰ্ককো দৈত্যগুৰু বুলি কোৱা হয়। বিষ্ণুৰ অৱতাৰ 10টা। গ নম্বৰ প্ৰশ্ন, বিষ্ণুৰ চতুৰ্থ অৱতাৰটো কি? উত্তৰ নৰসিংহ। গ নম্বৰ প্ৰশ্ন, বামানয় শাস্ত্ৰ কি? উত্তৰ বামানয় শাস্ত্ৰ হৈছে, ইয়াত ব্ৰড হৈ গৈছে, ঠিক আছে। বেদ লিখিবা ইয়াত দেই, বেদ বিৰোধী শাস্ত্ৰ। ইয়াত অকণমান টাইপিংটো ভুল হৈছে, ব্ৰড হৈ আছে, বেদ বটেকেৰে বেদ অন্ত্যাদ লিখিবা। বামানয় শাস্ত্ৰ বেদ বিৰোধী শাস্ত্ৰ। অসুৰী শাস্ত্ৰকে বামানয় শাস্ত্ৰ বুলি কোৱা হয়। দৈত্যকুলৰ লোকসকলে এই জ্ঞান লয়, ঠিক আছে। এতিয়া আৰু এটা জানিবলৈ কৈছে। পাঠটোত তোমালোকে কুল, তিলক আৰু কুলবৈৰী এই শব্দ দুটা পাইছা। এই কুল শব্দৰ লগত লগ হোৱা আন বহুতো শব্দ আছে, যেনে কুল দেৱতা, কুলপঞ্জী, কুলধৰ্ম, কুলপতি, কুলপ্ৰদীপ, কুলবধূ, কুলভূষণ, কুল মৰ্যাদা, ঠিক আছে। কুল দেৱতা মানে হৈছে কোনো বংশত আজিৰে পৰা আৰাধনা কৰা দেৱতা। কুলপঞ্জী মানে বংশাৱলী। কুল ধৰ্ম মানে বংশগত বিশিষ্ট আচাৰ ব্যৱহাৰ। কুলপতি মানে বংশ বা পৰিয়ালৰ মুৰব্বী। কুলপ্ৰদীপ মানে বংশৰ গৌৰৱ বঢ়াওতা। কুলবধূ মানে বংশৰ সুচৰিত্ৰ বোৱাৰী। কুলভূষণ মানে বংশৰ মান মৰ্যাদা বৃদ্ধি কৰা লোক। কুল মৰ্যাদা মানে বংশৰ মান মৰ্যাদা। তোমালোকেও পঢ়িবা দেই। এতিয়া ঘ প্ৰকল্প 10 নম্বৰ, আমাৰ সমাজৰ সামাজিক শৃংখলা বজাই ৰাখিবলৈ আমাৰ মানৱীয় মূল্যক গুৰুত্ব দিবলৈ সমাজৰ মহান ব্যক্তিসকলে বিভিন্ন নীতি কথা প্ৰকাশ কৰি থৈ গৈছে। যেনে অহিংসাই পৰম ধৰ্ম। এনেধৰণৰ নীতি কথা সংগ্ৰহ কৰি লিখা আৰু শ্ৰেণীকোঠাত ওলোমাই থোৱা, ঠিক আছে। এইটো তোমালোকে কৰিবা দেই। 11 নম্বৰ, দৈনিক বাতৰি কাকতত প্ৰকাশ পোৱা অমানৱীয় ঘটনাৰ বাতৰি সংগ্ৰহ কৰি তাৰ কাৰণবোৰ লিখা আৰু তোমাৰ মতামতত ব্যক্ত কৰা, ঠিক আছে। এই পাঠটোৰ মই সম্পূৰ্ণ প্ৰশ্ন উত্তৰ জানিবলগীয়া কথা সম্পূৰ্ণ তোমালোকক মই যিমান পাৰিলোঁ চেষ্টা কৰিলোঁ বুজাবলৈ, যিমান পাৰিলোঁ কুৱেশ্যন এনচাৰ্ছ কৰাই দিলোঁ, ঠিক আছে। এতিয়া তোমালোকৰ ওপৰত কথা, তোমালোকে কেনেধৰণে পাঠটো বুজিলা, কেনেধৰণে কুৱেশ্যন এনচাৰবোৰ লিখিলা, ঠিক আছে। ভালদৰে আকাৰ ইকাৰ ভুল নকৰিবা, ভালদৰে লিখিবা। আৰু মোৰো এই ভিডিঅ'টো টাইপিঙত অকণমান এটা দুটা গলতি হ'ব পাৰে, ভুল হ'ব পাৰে। তোমালোকে ভুলবোৰ মানে শুধৰাই ল'বা, ঠিক আছে। মই আশা কৰোঁ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ সহায় হয়, তোমালোকে ভালদৰে পঢ়া শুনা কৰিব পাৰা। ঠিক আছে, থেংক ইউ ফৰ ৱাচিং।